রেডি হয়ে গেল। ফ্ৰেণ্ড, গুড মৰ্ণিং। কি খবৰ সকলোৰে ভালে আছেনে? মোৰ নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ আপোনালোকক। বহু দিনৰ মূৰত আজি এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আশা কৰোঁ ভাল পাব চাই থাকিব শেষলৈকে। আজি কি লৈ ভিডিঅ' বনাওঁ মই। এয়া দেখিছেনে, ইমান ডাঙৰ মাছ। এয়া বাল্টিং কৰি অলপ দীঘল হৈ আছে। এইটো পাঙাছ মাছ হয়। কিহৰ কাৰণে ইমান ডাঙৰ মাছ ৰাখিলোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব, গম পাই যাব কিহৰ কাৰণে ইমান ডাঙৰ মাছ ৰাখিলোঁ। কোনোবাই আহিবই না কি, চাই থাকিব ভিডিঅ'টো, আপোনালোককো দেখুৱাই থাকিম। এয়া ইমান ডাঙৰ মাছটো কাটি ল'লোঁ। এয়া ময়ে কাটিলোঁ। এতিয়া বনাম। এইটো মাথাটো হয়, মাছৰ মাথাটো এক্সট্ৰা কৰি থৈ দিছোঁ। আৰু এয়া বৰা চাউলৰ পিঠাগুড়ি হয়। এইটো পিঠা বনাম। শুকাই ল'লোঁ এইটো। এয়া পিঠা বনাই ল'লোঁ। কিহৰ কাৰণে ইমান তৈয়াৰী কৰি আছোঁ, চাই থাকিব ভিডিঅ'টো, দেখুৱাই থাকিম আপোনালোকক কিহৰ কাৰণে ইমান পিঠা বনাই আছোঁ। মাছ মাংস আনিছোঁ, আপোনালোককো দেখুৱাই থাকিম কিহৰ কাৰণে ইমান তৈয়াৰী কৰি আছোঁ। ইয়াৰ মেইন কাৰণটো হ'ল মাছ ৰখা কাৰণটো আৰু পিঠা বনোৱাৰ কাৰণটো। ইয়াৰ কাম কৰি থকা মানুহবিলাক ভাত দিবলৈ আৰু চাহ পানী দিবলৈ, পিঠা বনাইছোঁ চাহ দিবলৈ। এয়া ৰেডি হ'লোঁ, অলপ ময়ো কাম কৰিবলৈ যাওঁ এতিয়া ধান শুকাবলৈ। আপোনালোককো দেখুৱাই থাকিম। এয়া ৰেডি হৈ গ'লোঁ কাম কৰিবলৈ। যিহেতু আমাৰ ঘৰৰে হয় ধানবিলাক, সেইকাৰণে মাহঁতকো অলপ সহায় কৰি দিওঁ বুলি ভাবিলোঁ। এয়া ইমান ভালকৈ লগাইছোঁ ধানবোৰ চাফা কৰি, আৰু বেলেগ কাম কৰিব নালাগে আৰু একেবাৰতে হৈ যায়। ইয়াত ধান লগালে বেছিবাও নালাগে আৰু। ঘৰত থৈ যোৱাটো হৈ গ'ল চাফা কৰা। এতিয়া আমি পথাৰলৈ গৈ আছোঁ। পথাৰতো আধা থৈছে, চবকে ঘৰলৈ অনা নাই। সেইটো পথাৰতে চাফা কৰিহে ঘৰলৈ আনিব ধানকেইটা। সেইকাৰণে আমি এতিয়া ল'বলৈ গৈ আছোঁ পথাৰলৈ। ভিডিঅ'টো চাই থাকিব।
আছে গাড়ীত গৈ আছোঁ এয়া এটা গাড়ী যি দেখা পাই আছে না তাতে যাম আমি এতিয়া আহি পালোঁ আমি এতিয়া পথাৰলৈ ধানটো মাৰাই আছে এতিয়া পথাৰতে আৰু ইয়াত ধানৰ খেৰটো পথাৰৰ পৰাই বিক্ৰী কৰি দিলে দেউতাই এইটো ঘৰত নেনে বোলে এইটো ল'বা আহিলে লৈ যাই আছে বেলেগে ধানৰ খেৰটো এয়া মাসকলে কাম কৰি আছে ধুনীয়াকৈ খেৰটো ওলাই যায় একদিনতে পুৰা চাফা চব ধানে আজিৰ পৰা নাই আৰু আমাৰ ধান মাৰিবলৈ একদিনতে পুৰা শেষ কৰি দিলে এতিয়া এইকেইটা নিবলৈ আহিলোঁ এতিয়া আমি এইটো ভোগ ধান হয় চাহা ধানো কয় কিছুমানে আমি ভোগ ধান বুলি কওঁ এয়া এইটো হয় তাৰপিছত এইফালে আৰু বৰা ধান আছে এয়া এইটো বৰা ধান হয় আজি ইয়াতে তিন জাতৰ ধান মাৰাইছে ইয়াতে আজি ভোগ ধান বৰা ধান আৰু স্বৰ্ণ মসুৰী বুলি কয় না এইটো এটা আৰু ইয়াত চাহ পানী আনিছোঁ আমি এতিয়া খাই ল'ল চাহ পানীগিলা ধানটো চাফা কৰি লোৱা হৈ গ'ল এতিয়া অলপ পিছত আমি ঘৰলৈ যাম আৰু ধানকেইটা লৈ এয়া ধুনীয়া হৈছে ধানটো পুৰা চাফা হৈছে এয়া লতি দিলে এতিয়া যাম আৰু আমি ঘৰলৈ আৰু নিবলৈ থাকি গ'ল আৰু এইটো মিষ্টাৰে থৈ কেনে আৰু পিছত ল'ব আহিব ধানকেইটা আৰু এয়া আমাৰ এইটো ঘৰত ধান চাফা কৰাটো হয় এইটো ভোগ ধান হয় বস্তাকেইটা নোহোৱাৰ কাৰণে ইয়াতে থৈ গ'ল তাৰপিছত পথাৰৰ ধানগেলা আনিবলৈ গৈছে এতিয়া ওলাই থৈ গ'ল ধানটো ইয়াত অলপ আৰু এয়া বস্তাত থকা গেলা পথাৰৰ পৰা অনা হয় আৰু এইটো বস্তা নহ'ল এইকাৰণে বস্তা নোহোৱাৰ কাৰণে এইটো এনেকৈ ওলাই থৈ দিছে আৰু অলপ ভিতৰত আছে এয়া অলপ এটা আছে আৰু এঠাইত আছে অলপ এটা বেলেগ ধান আছিল এইকাৰণে এইটো বেলেগকৈ থৈ দিয়া হৈছে পেট ফাকাৰি বুলি কয় না এই ধানটো হয়তো এয়াই আৰু আমাৰ ৰ'দ পানী কৰি কষ্ট কৰা ফলটো এইখিনিয়ে হ'ল আৰু
তো আজিৰ ভিডিঅ'টো এইখিনি আছিল, বাই বাই আজিৰ কাৰণে।